কৈছা মই নাম লিখি থৈছো বাচ্চাৰ ফাৰ্ষ্টতে মই ভাবো ভণ্টি বস্তু এটা সুধিলো হা কথা এটা সুধিলো ভণ্টি তুমি ৰাতিপুৱা শুই উঠি কাৰ মাত শুনা চৰাই মাত ওকে গুড আমি ৰাতিপুৱা শুই উঠি কিহৰ মাত শুনো চৰাই মাত ওকে চৰাই মাত শুনো তো আজি মই টপিকটো কৈ দিলো খালি আকৌ এবাৰ কৈছো বাৰ্ড বাৰ্ড মানে কি বাৰু বাৰ্ড মানে চৰাই গুড বাৰ্ডছ মানে হৈছে চৰাই মই নাম কেইটামান লিখি লৈছো ভণ্টিয়ে ধৰি দিব আৰু মই তোমালোকক কৈ কৈ যাম এনেকৈ দি থাকিব Parrot কোৱা Parrot Sparrow Hummingbird Hummingbird Pigeon Eagle Mynah Crow Sekarang upara lagi Kingfisher দেখিছানে বাৰু Kingfisher Penguin Toucan Ostrich Kolamar Vulture তাৰপিছত কৰিলে hen তাৰপিছত crane woodpecker swan peacock owl tailor bird তাৰপিছত আছে duck এতিয়া মই তোমালোকক পিকচাৰবোৰ দেখাম ফটোখিনি এইখিনি হয় ডমেষ্টিক বাৰ্ডছ মানে হৈছে ঘৰত থকা চৰাইবোৰ মানে ঘৰত পোহে যে দেখিছেনে ডমেষ্টিক বাৰ্ড মই তোমালোকক ভালকৈ মই কম এইটো হৈছে ডমেষ্টিক এনিমেল মানে ডমেষ্টিক বাৰ্ডছ গোটেইখিনি ডমেষ্টিক বাৰ্ড এতিয়া বোলা আমি এতিয়া পঢ়োঁ ডাক মানে কি বাৰু ডাক মানে হেৰি পানীত সাঁতুৰি থাকে ডাক মানে হৈছে হাঁহ এইটো দেখিছা এইটো হৈছে হাঁহ ক'ত থাকে বাৰু হাঁহ বেছিভাগ ক'ত থাকি ভাল পায় পানীত আৰু ৰাস্তা পানীত থাকি বেছিকৈ ভাল পায় আৰু ঘৰটো আছে তাৰপিছত আহিলে আমাৰ Parrot লাঠিত এনেকৈ বহি আছে বহি থাকে মোৰটো ৰঙা এডোখৰ গ্ৰীণ হয় গাটো কি কালাৰ থাকে গ্ৰীণ গাটো গ্ৰীণ Parrotৰ গাটো কালাৰ হয় গ্ৰীণ কালাৰ তাৰপিছত আহিছে আমাৰ কি Pigeon মানে হৈছে পাৰ চৰাই তোমালোকে চাগে পাৰ চৰাইক চাউল দিয়া হয়নে আৰু এইটোকো চাউল দিওঁ কক মানে হৈছে মতা কুকুৰা যদি চা এইটো মতা কুকুৰা তাৰপিছত hen মানে হৈছে মাইকী কুকুৰা এনেকুৱা থাকে মাইকী কুকুৰা যেন তাৰপিছত হৈছে তুৰ্কীটো সেনেকুৱা থাকে
এনেকুৱা এইটো এটা চৰাই হয় তাৰপিছত মই তোমালোকক আৰু চৰাই দেখাইছো ওকে মই এইটো চৰাই দেখি পোৱা নাই এইটো ওল হয় ফেঁচা যে আমাৰ ঘৰত আহিছে স্পেৰো স্পেৰো মানে হৈছে ঘৰচিকা স্পেৰো মানে কি ঘৰচিকা ওল মানে হৈছে ফেঁচা ৰাতি যে ওলাই হয় নাই Mynah এজনী আছে Mynah কোনজনী Mynah তাৰপিছত হৈছে grand এজনী grand মানে হৈছে বগলী দেখিছা এনেকুৱা থাকে grand penguin সব মানুহে নেদেখে চাগে তোমালোকে কাৰ্টুন চালে penguin দেখা হয় আৰু penguinে বেছিভাগ মাছ খাই ভাল পায় হয় নাই মাছ ৰবিন চৰাই দেখিছা এইটো ৰবিন চৰাই কি কালাৰ থাকে ব্লু কালাৰ ব্লু কালাৰ থাকে তাৰপিছত আহিছে ঈগল এয়া হৈছে ঈগল তাৰপিছত মই তোমালোকক এইখন দেখাম একদম টিকলি হয় নাই টিকলি ফাৰ্ষ্টতে মই তোমালোকক দেখাম ইয়াৰ পিকচাৰখিনি এইটো কি হয় বাৰু Parrot মানে হৈছে ভাটৌ চৰাই এইটো দেখিছা তাৰপিছত আহিলে Sparrow এনেকুৱা থাকে Sparrow এনেকুৱা থাকে দেখিছা মই তোমালোকক কৈছিলোঁ অসমীয়াত এইটো Sparrow মানে কি হয় আকৌ এবাৰ কৈ দিওঁ Sparrow মানে হৈছে ঘৰচিকা তাৰপিছত আহিলে হামিংবাৰ্ডৰ ঠোঁটটো বহুত দীঘলীয়া থাকে ফুলৰ ৰসবোৰ এনেকৈ খায় এইটো যেনেকৈ এইটো দেখিছা নাই হামিংবাৰ্ডটো মানে মানুহবোৰক ভালকৈ দেখাই তাৰপিছত পিজন মই তোমালোক যে কৈছিলোঁ তোমালোকে পাৰ চৰাইক যে কেতিয়াবা চাগে চাউল দিব পাৰা চাউল দি থাকা চাগে তোমালোকৰ ঘৰৰ ওচৰতে থাকে ন তাৰপিছত আহিলে ঈগলো তোমালোকক দেখাইছিলোঁ ঈগলে আকাশত বহুত ওপৰত উৰিব পাৰে বহুত ওপৰত উৰিব পাৰে এইটো হৈছে ঈগল এনেকুৱা থাকে ঈগল Mynah মানে হৈছে কি বাৰু Mynah মানে হৈছে শালিকী চৰাই তাকে আমি ইংলিছত কি ক'ম বাৰু Mynah হয়নে আৰু ক্ৰ মানে হৈছে কি বাৰু কাউৰী হয় কেনেকৈ চৰাই মন কৰিবাচোন উৰি যে যায় তোমালোকৰ মন কৰিবাচোন আকাশত উৰি যায় তোমালোকে চাবাচোন এনেকৈ ক্ৰ আৰু ক'ৰবাত বহিও থাকে তাৰপিছত হৈছে কিংফিচাৰটো বহুত ধুনীয়া দেখিবলৈ ন ইমান ধুনীয়া হয়নে ইমান ধুনীয়া বেবী ৰংটো ধুনীয়া হয়নে ইয়াক আমি কওঁ কিংফিচাৰ মই তোমালোকক এটা চৰাই ক'বলৈ থাকিলে পিকচাৰবোৰত নাছিলে সেইকাৰণে মই এনেকৈ কৈ দিছিলোঁ টেইলৰ বাৰ্ড ৰ'বা সেইবোৰ দেখাম টেইলৰ বাৰ্ড মানে হৈছে মানে তাহাঁতি
তামোল গছজোপাৰ ওপৰত বাঁহ বনায় হা আমি অসমীয়াত কওঁ টুকুৰা চৰাই বাঁহ বুলি টুকুৰা চৰাই আৰু বাঁহ বনাই যে সেইকাৰণে টুকুৰা চৰাই বাঁহ বুলি কওঁ এদিন যেনিবা সেই তামোল গছজোপাতে গছজোপাৰ পৰা মানে খুব বৰষুণ বতাহ দি থাকে নে কেতিয়াবা তাৰপিছত কেতিয়াবা মানে টুকুৰা চৰাই বাঁহটো ৰাস্তাত সৰি পৰে তো সেইকাৰণে আমিও দেখিলোঁ তাৰপিছত আমি বুটলিটো হৈছে টুকুৰা চৰাই বাঁহ তেহেঁতি বহুত কষ্টকৈ বনায় দেখিছা বতাহ বৰষুণ দিলে কেতিয়াবা পৰি থাকে নাই সেইকাৰণে আমি বুটলি আনি ইয়াতে সজাই থৈ দিছোঁ দেখিছা এইটো এনেকুৱা থাকে এইটো হয় ভিতৰটো দেখিছা এইটো ভিতৰটো মই এইটো ফুল ৰুই থৈছে ইয়াত ভণ্টি তুমি এবাৰ দেখাই দিয়া এইটো দেখিছা আমি খুব ভাল পাওঁ আমাৰ ঘৰতে আছে এজনী চৰাই তোমালোকক দেখাইছোঁ হা মই নামটো কৈছোঁ বাৰু এজনী হৈছে কপৌ চৰাই কপৌ চৰাই আমাৰ ঘৰত ইয়াতে আহি কণী পাৰিলে তাৰপিছত আজি কণী পৰা মানে পোৱালি ওলাই গ'ল চৰাইবোৰক বহুত মৰম কৰিব লাগে গছ চছ এতিয়া নাইকিয়া হৈ গৈছেতো সেইকাৰণে আজি তেহেঁতৰ পোৱালি ওলালে তো মই আকৌ জেগাত আহি গ'লোঁ তাৰপিছত মই আৰু কিছুমান পিকচাৰ দেখাম তোমালোকক মোৰ স্কুলত ক্ৰাফ্ট কৰিবলৈ দিছিলে পাতেদি মোৰ ভাগৰ নহয় মোৰ ভাগৰ হয় এইটো দেখিছাই এনেকৈ মই চৰাই বনাইছিলোঁ এইটো হৈছে মই পাতেদি চৰাই আঁকিছিলোঁ দেখিছানে তাৰপিছত আৰু মই দেখাৰ এইটো মই নিজে আঁকিছিলোঁ গছৰ ডালত বহি আছে মই বনোৱা নাই নহয় আমাৰ বায়ে বনাইছে মই নিজে বনাইছিলোঁ এজনী গছৰ ডালত বহি আছে আৰু এজনী পাখি মেলি আছে হা দেখিছানে কেনেকুৱা লাগিছে বাৰু ভণ্টি ভাল লাগিছে আৰু এটা মই কথা ক'বলৈ আছে তোমালোকৰ ক্লাছত এই পিকক দেখিছা নাই পিকক যেতিয়া মানে বৰষুণ দিয়ে নাই বৰষুণ তেতিয়া এনেকৈ পাখি মেলি নাচি থাকে চ' আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে যদি মোৰ